এতিয়া সময় বাজিছে 4:30 আৰু ওলাই মেলি ধুনীয়াকৈ ৰেডি হৈ আছোঁ। এয়া চব ওলাই মেলি ৰেডি, ঘৰ ৰখীয়া এজন হৈয়ে থাকে বাৰু সদায়। সেইটো টাটা দিতে টাটা কৈ দিয়া, টাটা। এইয়া এয়া ওলালো আৰু যাবলৈ। হেল্ল' গাইছ, এফালে চাই দিয়ক। আপোনালোকক কোৱাই নাই নহয় আমি ক'লৈ যাবলৈ ওলাইছোঁ। আমি ওলাইছোঁ গোলাঘাট সৰুপথাৰলৈ যাবলৈ। বাৰ ছোৱালীজনী বিয়া, মানে ভাগিনৰ বিয়া আছে, আৰু এয়া আমি গোটেইকেইটা ওলাই গ'লোঁ। ভিনদেউ যিহেতু আমাৰ ঘৰত আছিলে আৰু সেইবাবে আমাৰ লগতে আহি নিজৰ ঘৰৰ ওচৰত নামি দিলে। আৰু এইফালে এজন আকৌ গুচি যাবলগীয়া হ'ল গহপুৰৰ পৰা, যিহেতু ৰঙা নদী মাথাউৰি ভাঙিলে, তেওঁ অফিচত পানী সোমালে, সেইবাবে তেওঁ উভতি যাবলগীয়া হ'ল। আমাৰ সেইফালে যিহেতু ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণে দি আছিলে, আৰু এয়া কলীয়া ভোমোৰা দলং পালোহি। ইয়াত ৰ'দ দিছে চাওকচোন, দেখি ইমান ভাল লাগি গৈছে। আৰু এয়া আমি গৈ গৈ কাজিৰঙা ৰাস্তা পালোহি। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া লাগিছে, চাৰিওফালে সেউজীয়া গছ গছনি, তাতে ৰাধাচূড়া, কৃষ্ণচূড়া, সোণাৰু ফুল আৰু এজাৰ ফুল ফুলি আছে। ইমান ধুনীয়া লাগিছিলে দেখিবলৈ পৰিৱেশটো। অকণমান সাঁচি ৰাখিলোঁ আপোনালোকক দেখাম বুলি, আৰু বৰ বিশেষ ভালকৈ ভিডিঅ'বোৰ কৰা নাই, অলপ কৰিছোঁ। আৰু ৰাস্তাৰে গৈ থাকোঁতেনো কি ভিডিঅ' কৰিম, নহয় জানো। আৰু জানেই লখিমপুৰৰ পৰা গোলাঘাটলৈ বহুত বেছি দূৰ হয়, আৰু সেয়াই বাটত যাওঁতে যিখিনি পাৰিছোঁ অকণমান ভিডিঅ' কৰি দেখাইছোঁ। আৰু সুন্দৰ পৰিৱেশৰ মাজেৰে গৈ গৈ আমি কাজিৰঙা ভিউ পইণ্টত অকণমান সময় ৰ'লোঁ। ভাবিলোঁ ভাগিনজনীক পাৰিলে কিবা জীৱ জন্তু দেখাই যাওঁ, কিন্তু বানপানী হৈ আছিলে, গোটেই পানী, সেইবাবে একো জীৱ জন্তু বাহিৰত ওলাই থকা নাছিলে। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, আপোনালোককো অকণমান দেখাই দিছোঁ। চাৰিওফালে চৰাই চিৰিকটি মাত মাতি আছে, ইমান ভাল লাগিছে। আমি গৈ গৈ হালধিবাৰী বুঢ়ীমাই মন্দিৰ পালোঁগৈ, আৰু ভাবিলোঁ ইয়াতে সেৱা এভাগ কৰি যাওঁ। হালধিবাৰী বুঢ়ীমাই মন্দিৰ গোলাঘাট জিলাত অৱস্থিত, আৰু এই মন্দিৰভাগৰ বহুত মহিমা আছে বুলি কোৱা শুনিছোঁ। লোকবিশ্বাসৰ মতে এই মন্দিৰভাগৰ কাষেদি পাৰ হৈ গ'লে, সেৱা নকৰাকৈ গ'লে বিপদৰ সম্ভাৱনা বেছি, গতিকে এই মন্দিৰভাগৰ কাষেদি গ'লে আপোনালোকে সেৱা কৰি থৈ যাব। কেনেকুৱা অনুভৱ? মজা। আমি গৈ গৈ গোলাঘাট সৰুপথাৰ টাউনত পালোঁগৈ, আৰু কইনাৰ বাবে গিফ্ট ল'বলগীয়া আছিলে, যিহেতু ইয়াতে থকা ৰেডিমেড সোণাৰী দোকান এখনত সোমাই আমি কইনাৰ বাবে গিফ্টটো লৈ ল'লোঁ। যিহেতু বতৰ বেয়া আছিলে, ঘৰৰ পৰা একো বজাৰ কৰিব নহ'লে। গোলাঘাট সৰুপথাৰ টাউনৰ পৰা বাহঁতৰ ঘৰলৈ 2 কিলোমিটাৰমান হ'ব, আৰু এয়া আমি বাহঁতৰ ঘৰ পালোহি আহি। খাই আছ নেকি বিস্কুট? এয়া বিয়াৰ অকণমান দৃশ্য আপোনালোকক দেখাই দিলোঁ। যিহেতু মাহীয়েক আৰু জেঠাইক গৈছিলোঁ, সেইবাবে অকণমান ধেমালি কৰিলে আৰু আমাৰ লগত। এডাক নকৰিবা আকৌ দেই, এডাক নকৰিবা বোলো। Kakuin nun jadi gue tuh.
পিঠাগুড়ি লগাই আদায় কৰিলে আৰু আমাৰ নিয়মতকৈ সিহঁতৰ নিয়মবোৰ অলপ বেলেগ হয়। এইফালে আমি খাবলৈ বহিলোঁ। বিয়া আচলতে ইহঁতকেইজনী গাতহে লাগিছে, দেখিছে নহয় কি ফূৰ্তি। এইফালে ৰঙা যে লেহেংগাযোৰ পিন্ধি আছে তাই হ'ল কইনাৰ ভনীয়েক, মানে মোৰ ভাগিন। আৰু এইফালৰজনীতো আপোনালোকে চিনি পায়েই, মোৰ বাৰ ছোৱালী, ডাঙৰ ভাগিন। আৰু এয়া ইহঁতৰ ভিডিঅ'বোৰ অকণমান সাঁচি ৰাখিলোঁ, বোলো থাকক কেতিয়াবা স্মৃতি হিচাপে চাব পাৰিম। আৰু দুইজনী সমানেই হৈ গ'ল, দেখিছে নহয়। এতিয়া আমি ভাবিলোঁ অকণমান ওলাই যাওঁ, যিহেতু সকলোৰে প্ৰিয় আশ্চৰ্য বৰপাত্ৰৰ ঘৰ গোলাঘাট সৰুপথাৰত, আপোনালোক সকলোৱে হয়তো জানেই। আৰু এইটো হয় নে নহয়? আৰু এয়া হ'ল তেখেতৰ মাক, বহুত সহজ সৰল আৰু মৰমীয়াল। লগ পাই ইমানেই ভাল লাগিলে, বুজাব নোৱাৰোঁ সঁচাকৈ। আশ্চৰ্যদাৰ ডগ। কিবা কৰিলে কাম চেক কৰিছে। আশ্চৰ্য দাদা যিহেতু ঘৰত নাছিলে, তেওঁ প্ৰগ্ৰেমৰ কাৰণে ডুবাইত আছিলেগৈ। আৰু তেওঁলোকৰ মানুহখিনিক লগ পাই ইমানেই বেছি ভাল লাগিলে, আপোনালোকক বুজাব নোৱাৰিম। দাদাকৰ পৰা ধৰি নবৌয়েকৰ পৰা ধৰি সকলোখিনি ইমানেই মৰমীয়াল নহয়, লগ পাই খুব বেছি ভাল। বাহঁতৰ ৰাতিও নাম আছিলে, সেয়া মই ভিডিঅ' নকৰিলোঁ, সেইবাবে আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু পিছদিনা 7:30মান বজাত আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ, যিহেতু সকলোৰে ডিউটি আছে, থাকোঁ বুলি ক'লেও থাকিব নোৱাৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। আৰু যিসকলে মোৰ পেজটো ফ'ল' কৰা নাই, ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। থেংক ইউ।